ৰছী দি বান্ধি থৈছোঁ এই আৱা সূতাই দি এইকেইটা বগা বগা পাখাত বান্ধি থৈ দিছোঁ খাবও পাৰি আৰু চাওক তো হে গাইছ স্বাগতম তোমাৰ নিউ ব্লগ আৰু নতুন এটা ভিডিঅ'লৈ সৈতে আপোনালোকক স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলত আৰু বহুত দিন হ'ল গাইছ এনেকৈ ভিডিঅ' দিয়া নাই আৰু টাইমো পোৱা নাছিলোঁ অৱশ্যে আৰু মানে আমাৰ কাষতে শুৱালকুছিত মানে এটা কিবা চলি আছে মিটিং পাতিছে G20 আৰু G মানে হৈছে গ্ৰুপ আৰু 20 মানে আপোনালোকে জানে 20 আৰু গ্ৰুপ মানে গ্ৰুপ 20 তাত চলি আছে তো সেই মিটিংখনত গৈ আমি কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো মানে তাত গৈ আপোনালোকক দেখাম আৰু তো বহুত দিনো হ'ল ভিডিঅ' বনোৱা নাই আৰু কি হয় গম নাপাওঁ গাইছ আৰু তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ না কি আৰম্ভ কৰোঁ গাইছ আৰু গাইছ এইগিলা শুৱালকুছিৰ একদম চাওক কি ধুনীয়া একদম বনাই থৈ দিছে আৰু বাহিৰতে ইমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু ভিতৰত কেনেকুৱা লাগে গাইছ ইফালে আছে বস্ত্ৰ উদ্যান শুৱালকুছিৰ পাৰ্কখন আৰু ইফালে আছে শুৱালকুছিৰ গেট আৰু ইফালে আছে G20 আৰু এতিয়া আমি কথা ভিতৰলৈ সোমাই যাওঁ এতিয়া তো গাইছ ইয়াতে উঠি আছে আৰু দুটা গাইছ কিবা মিটিং কৰি আছে গাইছ আহকচোন শুনক আৰু আমি এটা শুৱালকুছি বুৰ্জ খালিফা এটা বনাব লাগিছিল আৰু অসমত যি হাইগেট যে হাল লাগিছে চবকে ভাল কৰিব লাগিব চবকে 10 লাখ দি 10 লাখ পইচা আছে তাৰ 10 লাখ টকা পইচা আছে গাইছ ই বোলে কৰৰপতি চলি হোৱা ধনী চব গাইছ এতিয়া ধেমালি কৰিলোঁ আৰু এইফালে যাওঁ এইবাৰ কি আছে দেখাওঁ আৰু যাবি নাই তাত এটা বুজা পুলিচ চিএম লাগে আৰু গাইছ ইয়াৰে এজন ককা আছে ককাটোৱে মানে সকলোখিনি বুজাই দিব এৰী আৰু পলু কি ককা এৰী আৰু পলু কি দুইটা একে বস্তু নে নহয় আপুনি অলপ বুজাই দিয়কচোন কেনেকুৱা মানে তাৰমানে এৰীটো MD কাপোৰ হয় মুগাটো মেখেলা চাদৰ তিৰোতাগিলাখনত হয় তাৰপৰা আৰু পাত পলু এটা নুনি গাছ এইটো নুনি গাছ খায় এৰী এৰা আৰু কিশোৰী গাছ এইটো কিশোৰী গাছ এই এডাল গাছ তাৰপৰা মুগাটো চুম খায় এখন আমাৰ নাৰ্চাৰী বনাইছোঁ নাৰ্চাৰী আৰু এই গছডালৰ নাম কি অকা চুম গছ আৰু এইফালে এইখিনি কি বুলি কয় এখিনি মুগাৰ পখিলা কণী পাৰিছে এৰী পলুৱেও কণী পাৰিছে এই কণী এই বগা এই কণী জিন্দা আছে নেকি অকা জিন্দা আছে আমি বান্ধি দিছোঁ পাখাত উৰি গ'লে কিবা প্ৰব্লেম হ'ব নেকি উৰি গ'লে প্ৰব্লেম মানে বাহিৰত কণী পাৰিব এতিয়া আমি পিয়াৰিং কৰোঁ কৰি পেলাই আমি এই ৰছী দি বান্ধি থৈছোঁ এই আৱা সূতাই দি এইকেইটা বগা পাখাত বান্ধি থৈ দিছোঁ কণী পাৰিছে আৰু মেইন মানে কি এই গছডাল মানে কি পলু খায় নেকি এই গছডাল এই তাৰমানে মুগাই পলু এইটো খায় ইয়াতে মুগা আছে আৰু এইটো এৰী পলু পাত খাই আছে এই পকিলে এই মুগা ইয়াতে আছে পাত খাই আছে চুম গছ খাই আছে পাত খাই আছে এই চুম ছোৱালু এই বিবিধ খায় এইটো ছোৱালু মুগাই খাওঁ ককা হাতেদি লাললি মানে একো নহয় আৰু একদম চাওক কি বিছা মানে কি একদম ডাকি দিয়ে লাললি আৰু ইডাল মানে পলুটোই মানে কি হাতত ললিও মানে নাদাকে আৰু মুগাটো এইটো মুগা বুলি কয় আৰু এইটোৰ পৰা এইটো বস্তু হয় মুগাৰ লাট গাইছ পলুৰ পাই মানে এইটো সূতাটো ওলায় আৰু এই দুটা মানে এৰীৰ বাৰ আৰু পলুৰ পায় আৰু ইয়াৰ পিছত ইয়াতে মানে কি সূতাটো ইয়াত পকাই মানে ইয়াত সেই কৰা হয় সূতালৈ ৰূপান্তৰ কৰা হয় ককাই কৰিয়ে আছে এতিয়া বৰ্তমান ককা কৰি আছে নহয় ককাই কৰি আছে একদম এইফালে আৰু ইফালেও আছে ইফালে একদম কৰি হেৰি কৰিছে মেচিনটো ঘূৰাই দিছে একদম চাওক কেনেকৈ কৰে দেখাই আছোঁ আৰু গাইছ ইয়াৰ যিহেতু শুৱালকুছি বস্ত্ৰ নগৰী তাঁতশালৰ বাবে বিখ্যাত আৰু এখন মানে অৰিজিনেল তাঁতশাল ইয়াত পাতি দিছে আৰু খুৰাই মানে শালত বহি আছে আপোনাৰ ক'ত ঘৰ আৰু গাইছ এনেকৈ জুবিন আৰু শংকৰ দাক লগ পালোঁ আৰু জুবিন দাৰ বহুত বেছি ভাল আৰু কি ইউটিউবত ফিফটিকে হৈ গ'ল আৰু মেইন কথা হ'ল আজি G20 চাব আহিছোঁ আৰু G20 এটা বহুত মানে গৌৰৱৰ বস্তু মানে আমাৰ দেশখনো যে G20ৰ আণ্ডাৰত আছে এইটো গৌৰৱ কৰিব লগা কথা কাৰণ এখন দেশ G20ত ইমান সহজ কথা আৰু এইবাৰ চেয়াৰমেন নৰেন্দ্ৰ মোদী আৰু সেইটোৱে আৰু বহুত ভাল বস্তু আহিছে ইয়াতে আমাৰ গোটেইবিলাক আমাৰ শুৱালকুছিতে হয় আমাৰ আল্টিমেট বস্তু আৰু তেওঁ ভিডিঅ' বনাইছে একদম চাব ইয়াৰ হৈ গ'ল 50 কে মোৰ 25000 হ'ব ইতৰ হত্তা লাগে সাবস্ক্ৰাইব কৰি দিয়ক আতক পুৰা আৰু ইয়াকো সাপোৰ্ট কৰিব যাতে পিছলৈ সাপোৰ্ট তুমি সাপোৰ্ট মে
হৈছে আৰু তো আমি এনেতো নৰ্মেল হাল দেখি থাকোঁ আৰু এইখন মানে ইয়াত মানে কি একদম ইলেক্ট্ৰিক হাল ওলাইছে না খুৰা ইলেক্ট্ৰিক নহয়, এইটো গোটা বচা যন্ত্ৰ থকা হাল। অঁ। আমাৰ যিটো শুৱালকুছি তাঁতশাল তাতে আপুনি এই মডেলটো লগাই ল'ব পাৰে। যিবিলাক হালত সাধাৰণতে জেকেট মেচিনটো থাকে তাতে ই বেছি ভালকৈ ছাপৰ্ট কৰে, খুব স্পীডত কাম হয়। আপুনি এখন হালেৰে 3খন হালৰ উৎপাদন পাব পাৰে, অৰ্থাৎ আপুনি 3খন হাল পতাৰ দৰকাৰ নাই। আপুনি এখনেই হাল পাতক, এই মেচিনটোৰ ভিতৰত আপুনি 3খন হালৰ উৎপাদন পাব। কেনেকৈ কাম কৰে মই আপোনাক দেখুৱাই দিছোঁ। আমি জেকেট মেচিন লগাৰ পিছত আমি সূতাবিলাক এনেকৈ হাতেৰে সুমিয়াব লাগে। অঁ লাগে লাগে এতিয়া আপুনি হাতেৰে এটা এটাকৈ সুমিয়াব নালাগে। আপুনি ইয়াতে তলফালে ফ'কাছ কৰিলে দেখিব তাতে কিছুমান ববিন আছে। অঁ, সেই ববিন। ববিনবিলাক একেলগতে গোটেইকেইটা ববিন আঁৰ হৈ যাব। চাইছে দেখিছেনে আপোনালোকে? অঁ দেখিছে এতিয়া আপুনি এইফালে যদি চাই গোটেইকেইডাল সূতা এইডাল আহিছে, এইডাল আহিছে, এইডাল আহিছে, গোটেইকেইডাল সূতা 1 ছেকেণ্ডতে পাৰ হ'ল, যিটো সাধাৰণতে 40 ছেকেণ্ড লাগিছিল। মানে এতিয়া কি মানে কি হাতেদি মানে শুকাৰ দৰকাৰ নাই আৰু আমাক যিটো নৰ্মেল মানে হাতেৰে বুটা সৰকাব নালাগে, আপুনি এইটোৱে বুটা সৰা কৰিব পাৰিব। আৰু আপোনালোকে এইটো বজাৰত কিনিব পাব। শুৱালকুছিত আহিলে আপোনালোকে এই বিষয়ে জানিব পাৰিব, ভালদৰে জানিব পাৰিব আৰু ভালদৰে জানিব পাৰিব। সাধাৰণতে শুৱালকুছিত এক চানেকি বুলি জানে চানেকি। আৰু বুটা বচা যন্ত্ৰ। তাঁতশালৰ লগতে পিঠা লাৰু আদি বিহুৰ সকলোখিনি বস্তু শ্ব' কৰা হৈছে ইয়াত। তাৰে মাজতে কোনোবাই কিনিলে কিনিবও পাৰিব। যিমানবিলাক বস্তু দেখিছে চব সূৰ্যৰ পোহৰত মানে কি তৈয়াৰ কৰা হৈছে। এইবিলাক দেখিছেনে? চিৰ চেনেহী মোৰ ভাষা জননী, ইয়াত মানে একদম চব এইবিলাক সূৰ্যৰ পোহৰত বনাইছে। চিৰ চেনেহী মোৰ ভাষা জননী, এইবিলাক সূৰ্যৰ পোহৰত চব প্ৰচেষ্টাখিনি লেখা আছে ইয়াতে একদম। আৰু গাইছে ইয়াতে মানে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, এইখানো পূৰা একদম বনোৱা হৈছে একদম পূৰা চাওক। অ ভাই এটা বেলেগ বস্তু দেখিলো। কি বস্তু জানে না? বাঁহৰ মূৰাই দি একদম এইটো কি বনাইছে দিছে চাওক। একদম বাঁহৰ মূৰাই দি কি একদম কি একদম ধুনীয়া লাগছে গাইছে একদম চাওক। চৰাইটো মুগাৰ কাপোৰ, মুগাৰ কাপোৰ, মুগাৰ কাপোৰ, মুগাৰ কাপোৰ, তাতকৈ এটা বেছিক অদ্ভুত এটা বস্তু দেখাই দিওঁ। আৰু এই ছটাটো, আৰু এই ছটাটোৰ দাম বোলে 13,000 টকা। আৰু কিনবাতো নৰুৱে গাইছ, ফটো এখন হ'লেও উঠি যাওঁ। হিমাংশু একদম লৈ লৈ একদম ফটো চটো উঠি আছে। আৰু এই ছটাটোৰ দাম বোলে 13,000 টকা। 13,000 টকা ছটাটোৰ দাম। অৰিজিনেল মুগা হয়। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। তো গাইছ আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি নতুন ভিডিঅ'ৰ সৈতে তো মানে তো বাই বাই, ধন্যবাদ, জয় আই অসম।